নমস্কাৰ সকলো অসমবাসী ৰাইজক মাইঙৰ তন্ত্ৰমন্ত্ৰৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপোনালোকক কথা দিয়া মতে আজি মই 3 নম্বৰ ভিডিঅ'টো লৈ আহিছোঁ আৰু এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকে যি ঠাইত গুপ্তধন আছে সেই ঠাই আপোনালোকে দেখা পাব, নিজে নিজৰ দেখা পাব। কোনো ইয়াতে তান্ত্ৰিক নালাগে। আপোনালোকে কেৱল এই মন্ত্ৰ দুটি মই আজি লৈ আহিছোঁ। এই দুটি মন্ত্ৰটো আপোনালোকে এটি মন্ত্ৰ আপোনালোকে ব্যৱহাৰ কৰক, ইয়াৰে নিশ্চয় সুফল পাব। আৰু এই যি দুটা মই মন্ত্ৰ লৈ আহিছোঁ সেই মন্ত্ৰ দুটাৰ জৰিয়তে আপোনালোকে যিকোনো ঠাইত গুপ্তধন আছে সেই ঠাই আপোনালোকে নিজে নিজে দেখা পাব। কোনো ইয়াতে অজাতান্ত্ৰিক নালাগে। আজি যি দুটি মন্ত্ৰ মই লৈ আহিছোঁ সেই দুটি মন্ত্ৰৰ ভিতৰত এটা মন্ত্ৰ ব্যৱহাৰ কৰক আৰু আপোনালোকে গুপ্তধন ক'ত আছে সেই ঠাইটো আপোনালোকে নিজে চিনাক্ত কৰক। কোনো অজা বা তান্ত্ৰিকৰ কোনো প্ৰয়োজন নাই। আপোনালোকে কাৰো পৰা 1 টকা দিবলগীয়াও নাই। তাৰ বাবে আপোনালোকৰ ওচৰত এই মন্ত্ৰ দুটি লৈ আহিছোঁ। আপোনালোকৰ যিটো মন্ত্ৰ ভাল লাগে সেই মন্ত্ৰটি আপোনালোকে ব্যৱহাৰ কৰক আৰু গুপ্তধন ক'ত আছে নিজ চকুৰে আপোনালোকে চাই লওক। তাৰপিছত আপোনালোকক মই বাকী দুটা যিকেইটা মন্ত্ৰ দি দিছোঁ তাৰ পৰা আপোনালোকে ব্যৱহাৰ কৰি সেই গুপ্তধন উলিয়াওক। আৰু যাতে এটা কথা মনত ৰাখে, এই যি গুপ্তধন উলিয়াব সেই গুপ্তধন যাতে আপোনালোকে দুখীয়া দৰিদ্ৰক দান কৰে, মন্দিৰ মছজিদত দান কৰে। এইটো কথা সংকল্প লৈ আপোনালোকে এই কামটো কৰক, নিশ্চয় ইয়াৰে সুফল পাব। এতিয়া মই প্ৰথম মন্ত্ৰটো আৰু মন্ত্ৰটোৰ বিধিটো ক'বলৈ গৈ আছোঁ। আপোনালোকে ভালকৈ চাই লওক আৰু আপোনালোকে ইয়াতে অলপ স্কিপ কৰি নাচাব, যাতে সম্পূৰ্ণ তথ্য ইয়াতে লৈ ল'ব পাৰে। আৰু বাকীকেইটা যদি ভিডিঅ' আপোনালোকে চোৱা নাই তেতিয়াহ'লে মোৰ চেনেলটোত লিংকত ডিছক্ৰিপশ্যনত দিয়া আছে, তাৰ পৰা আপোনালোকে চাই ল'ব পাৰিব। আৰু যদি কিবা সুধিব লগা থাকে তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাব বা কল কৰিব পাৰে। আৰু মোৰ নাম্বাৰবিলাক ভিডিঅ'ত দি আছে, আপোনালোকে তাৰ পৰা মোৰ নাম্বাৰ লৈ ল'ব পাৰে। এতিয়া মই প্ৰথম মন্ত্ৰটো আৰু মন্ত্ৰ বিধিখিনি কৈ আছোঁ, ভালকৈ শুনি লওক। প্ৰথম মন্ত্ৰটো আপোনালোকে শুনি লওক। ওম নম বিঘ্নি বিনাশায় নিধি দৰ্শন কুৰু কুৰু স্বাহা। এইখিনি আছিল মন্ত্ৰ। সৰু মন্ত্ৰ আপোনালোকে নিশ্চয় ব্যৱহাৰ কৰিব পাৰিব। এই উক্ত মন্ত্ৰটি আপোনালোকে শিৱ মন্দিৰত গৈ নিতৌ এটা টাইমতে 1 ঘণ্টাকৈ যদি জপ কৰে তেতিয়াহ'লে আপোনালোকৰ এই মন্ত্ৰটি সিদ্ধি হ'ব। সিদ্ধি হোৱাৰ পিছত আপোনালোকে গুপ্তধন ক'ত আছে নিজ চকুৰে দেখা পাব। আৰু কি শক্তি লাগি আছে গুপ্তধনত সেই কথাটো আপোনালোকে জ্ঞাত হ'ব। এতিয়া আপোনালোকে মন্ত্ৰটি জপ কৰাৰ নিয়মটো মই কৈ দিছোঁ। আপোনালোকে যেতিয়া জপ কৰিব তেতিয়া আপোনালোকে ৰুদ্ৰাক্ষৰ মালা ল'ব আৰু নিতৌ এটা টাইমতে জপ কৰিব লাগিব। তেতিয়া আপোনালোকৰ এই মন্ত্ৰটি সিদ্ধি হ'ব। আৰু আপোনালোকে দেহ সুৰক্ষা মন্ত্ৰটি আপোনালোকে অৱশ্যেই ব্যৱহাৰ কৰিব, নহ'লে আপোনালোকৰ বিপদ আপদ হ'ব পাৰে। তাৰ কাৰণে আগতীয়াকৈ কৈছোঁ, দেহ সুৰক্ষা মন্ত্ৰটো নিশ্চয় জপি ল'ব, তাৰপিছতহে এই মন্ত্ৰটি প্ৰয়োগ কৰিব। এতিয়া মই কথাটো ক'ব গৈ আছোঁ, দেহ সুৰক্ষা মন্ত্ৰটো যদি আপোনালোকে নাজানে তেতিয়াহ'লে মোৰ চেনেলত ডিছক্ৰিপশ্যনত মই দিয়া আছে, তাতে আপোনালোকে চাই ল'ব পাৰিব। এতিয়া 2য় নম্বৰ মন্ত্ৰটি ক'বলৈ গৈ আছোঁ, আপোনালোকে ভালকৈ শুনি লওক। এতিয়া মই 2য় নম্বৰ মন্ত্ৰটি ক'বলৈ গৈ আছোঁ, ভালকৈ শুনি ল'ব। আৰু যদি এনেকুৱা ধৰণৰ ভিডিঅ' আগতীয়াকৈ পাব বিচাৰে তেতিয়াহ'লে মোৰ চেনেলত ছাবস্ক্ৰাইব কৰিব, লগতে থকা ঘণ্টি বটনটো দবাই দিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' আগতীয়াকৈ পায়। লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। আৰু যদি আপোনালোকে কিবা সুধিব লগা থাকে মোৰ নাম্বাৰ দি আছে, তাৰ পৰা লৈ কিনে কণ্টেক্ট কৰিব পাৰে। এতিয়া মন্ত্ৰটি শুনি লওক।
ওম হ্ৰীং পদ্মাৱতী দেৱী ত্ৰিলোক্যবাৰ্তা কথয় কথয় হ্ৰীং স্বাহা। এইটো আছিল মন্ত্ৰ। এইটো স্বয়ং সিদ্ধ মন্ত্ৰ। আপোনালোকে যদি এইটো মন্ত্ৰ ব্যৱহাৰ কৰে তেতিয়াহ'লে আপোনালোকে শোৱাৰ আগত এই মন্ত্ৰটি ৰুদ্ৰাক্ষৰ মালা লৈ 108 বাৰ পাঠ কৰি আপোনালোকে শুই দিব। শুই দিয়াৰ পিছত আপোনালোকে সপোনৰ জৰিয়তে এই গুপ্তধনৰ কথা আপোনালোকক সম্পূৰ্ণ তথ্য দাঙি ধৰিব। আৰু যোনে মোৰ ভিডিঅ'টো চাই আছে আপোনালোকৰ ভাগ্য যাতে সলনি হয়, আপোনালোকেও যাতে গুপ্তধন পায়, তাৰ বাবে আপোনালোকে কমেণ্টত লিখিব জয় মা বসুমতী, জয় মা পদ্মাৱতী, জয় মা লক্ষী। ধন্যবাদ। জয় আই অসম।